নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই ইনফৰমেশ্যন আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম মোদী চৰকাৰৰ 2019 বৰ্ষৰ এখন নতুন আঁচনিৰ বিষয়ে। আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে দুখন ফেন বিনামূলীয়াকৈ পাব। এতিয়া এই ফেনসমূহ কেনেকৈ পাব, কেতিয়া পাব আৰু কি কি কৰিব লাগিব, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'বলৈ গ'লে এই ফেনসমূহ যিসকল মানুহক দিব সেইসকল মানুহৰ ৰেচন কাৰ্ড, BPL আদি থাকিব লাগিব। চৰকাৰৰ ফালৰ পৰা আপোনালোকে যেনেকৈ লাইট পাইছিল 4টা বিনামূলীয়াকৈ, ঠিক তেনেদৰে আপোনালোকে ফেনো পাব বিনামূলীয়াকৈ। এই ফেনসমূহ কেতিয়া দিয়া হ'ব বিশেষ গম পোৱা নাই, কিন্তু অতি সোনকালে আপোনালোকক এই ফেনসমূহ দিয়া হ'ব। আৰু ইয়াৰ বিশেষ কিবা জানিবলৈ আপোনালোকৰ লাইনৰ অফিচত অৰ্থাৎ বিদ্যুৎ বিভাগত যাই সুধিব পাৰিব। আৰু আপোনালোকৰ এই ফেনসমূহ পাবলৈ হ'লে বিভিন্ন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেদৰে আপুনি বিনামূলীয়া লাইট আনতে লাগিছিল, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু কিবা যদি লগা হয় তেতিয়া বিদ্যুৎ বিভাগৰ মানুহে আপোনালোকক ক'ব। ইনফৰমেশ্যনখিনি যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাই দিব।